Hello friends, welcome back to the channel. So guys, মই আপোনালোকলৈ এটা গুড নিউজ দিব বিচাৰিছো। এই গুড নিউজটো আপোনালোকে এতিয়ালৈকে থাম্বনেল চাই কেনে গমে পাইছে। তো কি গুড নিউজ? তো গাইস মই বৰ্তমান বহুত ব্যস্ত আছো মানে কাম কৰিবলৈ আহিছো ৰাস্তাত। তো এই ব্যস্ততাৰ মাজতো মই আপোনালোকলৈ মানে সময় উলিয়াই মানে ব্যস্ততাৰ মাজত মানে সময় উলিয়াই কেনে মই এই ভিডিঅ'টো মই এতিয়া বনাইছো। গাইস আজি মোৰ কাৰণে স্পেচিয়েল দিন বুলি ক'ব লাগিব কাৰণ আজি মোৰ 100 সাবস্ক্ৰাইবাৰ হৈ গ'ল। তো ইয়াৰ ক্ৰেডিটটো আপোনালোকক সকলোকে মই দিব বিচাৰো কাৰণ আপোনালোক নহলে মোৰ আপোনালোক সাপোৰ্ট নকৰিলে মই আজি 100 সাবস্ক্ৰাইব নহলেতেন। তো গাইস ইয়াৰ বাবে আপোনালোক সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰো কাৰণ আপোনালোক নহলে মই নহয় আৰু ন। তো গাইস থ্যাংক ইউ সো মাচ once again। তো এনেকৈ মোক আগলৈও মানে সাপোৰ্ট কৰি থাকিব বুলি মই আশা কৰিলো। তো গাইস মই সেলিব্ৰেট কৰিবও নোৱাৰো এতিয়া বৰ্তমান পইচাও নাই সেলিব্ৰেট কৰিব 100টা মানে সাবস্ক্ৰাইব হ'ল। তো মই ডাঙৰকে সেলিব্ৰেট কৰিব নোৱাৰো। তো সৰুকে এই এটা মানে আপোনালোকলৈ ধন্যবাদ দিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। তো ভাবিছো কি অলপ ডাঙৰকে সেলিব্ৰেট কৰিম যেতিয়া মই 1000 সাবস্ক্ৰাইব হ'ব তেতিয়া মই এটা ডাঙৰকে সেলিব্ৰেট কৰিম বুলি ভাবি আছো। তো যদিহে ডাঙৰকে সেলিব্ৰেট কৰিব লাগে তো তেনেহলে জলদি সাবস্ক্ৰাইব কৰি দিও চেনেলটো।